আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ স্বাধীনতা সুৰক্ষা আৰু সম অধিকাৰক লৈ বিশ্বজুৰি আজিৰ দিনটোত উদযাপিত হয় আন্তৰ্জাতিক নাৰী দিৱস। সমৃদ্ধি দ্য গ্ৰোথ নামৰ আগশাৰী এটি স্বেচ্ছাসেৱী সংস্থাই সোণাপুৰৰ দিচাং ৰিজৰ্টত দিনজোৰা কেইবাটাও কাৰ্যসূচীৰে উদযাপিত কৰে আন্তৰ্জাতিক নাৰী দিৱসৰ। এই কাৰ্যসূচীতে গুৰুজনাৰ সৃষ্টিৰাজিক তাঁতশালত চানেকি কৰি পদ্মশ্ৰী সন্মান লাভ কৰা হেমপ্ৰভা চুতীয়াৰ লগতে নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা আন কেইবাগৰাকীও নাৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসূচীত উপস্থিত থাকে সমৃদ্ধিৰ সভাপতি তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁই, অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁই, বিশিষ্ট উদ্যোগী দিলীপ কলিতা, বিশিষ্ট ব্যৱসায়ী চট্টু সিং শ্ৰীখাৱত, লেংডন বাতৰি কাকতৰ স্বত্বাধিকাৰী নিতুল বৰগোহাঁই প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত। আটাইকেইগৰাকী বিশিষ্ট অতিথিয়ে নাৰীৰ সম অধিকাৰ, নাৰীৰ স্বাধীনতা সম্পৰ্কে ভাষণ আগবঢ়ায়। মই সমিতিৰ সম্পাদিকা গিৰিমণি গগৈ। আমাৰ উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি আমি শিশুসকল আৰু মহিলাসকলৰ ওপৰত বিভিন্ন ধৰণৰ কাম কৰি আহিছোঁ। আমাৰ NGOটোৰ নাম হৈছে সমৃদ্ধি, আৰু সমৃদ্ধিৰ জৰিয়তে আজি নথৈ সুখী হৈছোঁ কাৰণ এগৰাকী পদ্মশ্ৰীক আমি এৱাৰ্ড দিবলৈ পাইছোঁ নাৰী দিৱসৰ প্ৰাক্ষণত আৰু লগতে অসমৰ সকলো নাৰীলৈকে মোৰ আন্তৰিক নাৰী দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু অনাগত দিনবোৰত আমি শিশুসকলক লৈ আৰু নাৰীসকলক লৈ বহুত ধৰণৰ কল্পনা কৰিছোঁ। বিজ্ঞানসন্মতভাৱে কিছুমান প্ৰযুক্তি আমি আগবঢ়াই নিম বুলি আমি আশাবাদী আৰু প্ৰচেষ্টাত আছোঁ, আৰু অনাগত দিনবোৰক আমি তেওঁলোকৰ কাৰণে বহুতখিনি কৰিবলৈ আমি আগবাঢ়ি আহিম। আজিৰ আন্তৰ্জাতিক নাৰী দিৱস সেইটো আটাইয়ে জানে, আমি আপোনালোকেও জানে। এই সমৃদ্ধি নামৰ যিটো NGO, যিটো বেচৰকাৰী সংগঠন, এইটো 90 দশকতে হোৱা এটা সংগঠন। এই সংগঠনটো উজনি অসমৰ, হেড অফিচটো মৰাণত আছে। তো আমি এটা ব্ৰাঞ্চ গুৱাহাটীত কৰিছোঁ ইতিমধ্যে, আৰু গুৱাহাটীৰ এই ব্ৰাঞ্চটো আমি ভাবিছোঁ যে এটা উদ্বোধন কৰাৰ নিচিনাই হওক। আৰু নতুনকৈ সাংবাদিকাৰ দায়িত্ব গ্ৰহণ কৰিছে গিৰিমণিয়ে। তাই ক'লে যে ছাৰ ইয়াতে আমি গুৱাহাটীতে ক'ৰবাত কৰোঁ, আৰু তাই নিজে এই ঠাইডোখৰ চিলেক্ট কৰিছে, মানে দিচাং ৰিজৰ্টখন। আমি গোটেই এটমস্ফিয়াৰটো আগৰ পৰা আমি ইয়াত বহুতবাৰ আহিছোঁ, এটমস্ফিয়াৰটো ভাল। আমাৰ মূল উদ্দেশ্যটো হ'ব যে এই সংগঠনটোৰ উদ্দেশ্য আছিল যে সমাজৰ তলৰ মানুহখিনি, যিখিনি দুখীয়া, বিভিন্ন ধৰণৰ স্কোপ নাপায়, তাৰ কাৰণে আমিও খুব এটা প্ৰতিপত্তিশালী হ'ব পৰা নাই এতিয়ালৈকে, কিন্তু যিখিনি পাৰিছোঁ আজি ইমান বছৰ আমি কৰি আহিছোঁ। সৰু সুৰাকৈ স্পৰ্টছৰ পৰা আৰম্ভ কৰি, শিক্ষাৰ পৰা আৰম্ভ কৰি, মেডিকেলৰ পৰা আৰম্ভ কৰি, হেণ্ডলুমৰ পৰা আৰম্ভ কৰি আমি যিমান পাৰোঁ যি কৰিবৰ যত্ন কৰি আছোঁ। আৰু এইটো আৰু চাইণ্টিফিকেলি কৰিবৰ কাৰণে আমি এতিয়া যত্ন কৰিম। ইতিমধ্যে বিভিন্ন দিশৰ সুবিধাৰ কাৰণে যি সুযোগ সুবিধা ল'ব লাগে সেইবোৰৰ লোৱাৰ ক্ষেত্ৰত আমি অলপ আগবাঢ়িছোঁ। আমি আশা কৰিম ভৱিষ্যতে আৰু সোনকালে আমি আমাৰ কাম কাৰ্যব্যৱস্থা আমি আগবঢ়াই নিব পাৰিম, আৰু অসমত এটা শক্তিশালী সংগঠন হিচাপে, NGO হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যত্ন কৰিব পাৰিম। মোৰ বিশেষকৈ মই ইয়াৰ সভাপতি হ'লেও মই বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছোঁ। গতিকে এতিয়া গিৰিমণিক মই আনিছোঁ, তাই কাম কৰিব খোজা এজনী ছোৱালী, তাইও উজনি অসমৰ শিৱসাগৰৰ ছোৱালী। গতিকে তাই অলপ আন্তৰিকতাৰে কাম কৰিলে আমি আশা কৰিম যে সংগঠনটো খুব কম দিনৰ ভিতৰতে এটা জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব। আজি সমৃদ্ধি আয়োজন কৰা এই নাৰী দিৱসত মই তেওঁলোকে আমন্ত্ৰণ কৰাৰ কাৰণে আহি উপস্থিত হ'লোঁ। আৰু সকলোৱে জানে নাৰী প্ৰেৰণাৰ উৎস, আৰু নাৰীয়ে সমাজখন
বা দেশখনৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছে। আজি নাৰী দিৱসৰ পবিত্ৰ ক্ষণত মই এটি কবিতাৰে নাৰী হৃদয়ৰ কিছুমান কথা ক'ব বিচাৰিছোঁ। তেনে বহু প্ৰেমিকৰ মই প্ৰেমিক, যি সকলো ধৰ্মৰ সাৰ কথাক সশ্ৰদ্ধ প্ৰেম কৰে, যাৰ হৃদয় সিক্ত শ্ৰমজীৱী মানুহৰ জীৱনৰ প্ৰতি প্ৰেমেৰে, যাৰ বুকুজুৰি থাকে ভালপোৱা নিৰ্দোষ উমাল উন্মেষেৰে গতিশীল সৃষ্টিৰ বাবে। মই সেই শত সহস্ৰ প্ৰেমিকৰ প্ৰেমিক, স্পৰ্শাতীত সংবেদনশীলতাৰে, যাৰ নিষ্পাপ শোণিতেৰে জীয়াই তোলে সেউজীয়া প্ৰাণ জননীৰ সেমেকা মাটিত যুগ যুগান্তৰলৈ। দেশে দেশে বহু প্ৰেমিকৰ দেশ আছে আতুম টোকাৰী প্ৰেমৰ ঘৰ, তাতেই বাস মোৰ ক্ৰুশবিদ্ধ যীশু, মৃতপাই ধ্যানমগ্ন বুদ্ধ, সন্তাপিত শংকৰদেৱ, মৃত্যুজিত মেণ্ডেলাৰ সাধনাৰ বক্ষত মোৰ স্থিতি, পৰিপূৰ্ণ প্ৰেমৰ সঞ্জীৱনীৰে। সেইসকল প্ৰেমিকৰ প্ৰেমৰ উপাচাৰ মোৰ হৃদয়ত অফুৰন্ত। মই বুজি পাওঁ প্ৰেমৰ কালিকা, উন্মত্ত পদচাৰীক ৰথৰ চকৰিত নিষ্পেষিত কৰোঁ মই, বিনাশিনীও সাধনা কঠোৰ মোৰ আদৰ্শৰ কঠিন ব্ৰজেৰে, সময়ৰ নিৰ্ঘাত আহ্বানেৰে, কিয়নো মই নাৰী। ধন্যবাদ।